পুনৰ এটা নতুন মিনি ভ্লগলৈ আপোনালোক সকলোকে মই বাস্তৱে স্বাগত জনাইছোঁ। আজি যিহেতু দেওবাৰ আৰু যিহেতু ভাদ মাহ, গতিকে আমি আজি গৈ আছোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ। আমি অৱশ্যে সন্ধিয়া পোৱাকৈ গৈছিলোঁ, যিহেতু দিনত বহুত গৰম আছিলে। আৰু এয়া আমি নামঘৰৰ ওচৰৰ এখন দোকানৰ পৰা চাকি বন্তি আৰু শৰাই ল'লোঁ। এইবাৰলৈকে মোৰ ঢেকীয়াখোৱা বৰনামঘৰত দ্বিতীয়বাৰ। ভাদ মাহ আৰম্ভণি যিহেতু হ'ল, গতিকে নামঘৰতো মানুহৰ সমাগম ঘটিবলৈ আৰম্ভ কৰিছে। প্ৰবাদ অনুসৰি শংকৰদেৱ আৰু মাধৱদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি থকা সময়তেই অবৈষ্ণৱসকলৰ প্ৰৰোচনাত পৰি ৰজা চৌহুংমুঙে শংকৰদেৱ আৰু মাধৱদেৱক বন্দিত্ব কৰিব বিচাৰিছিল। আৰু তেতিয়া মাধৱদেৱে ৰাজবন্দিত্বৰ পৰা মুক্ত হোৱাৰ বাবে খচি আহি বৰ্তমানৰ ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হয়। সেই সময়ত ঢেকীয়াখোৱা বৰনামঘৰৰ এটা ভগা বজাত এহাল বুঢ়া বুঢ়ীয়ে বাস কৰিছিল। আৰু এই বুঢ়া বুঢ়ীৰ ঘৰতে নিশাৰ বাবে মাধৱদেৱে আশ্ৰয় লয়। দুখীয়া বুঢ়া বুঢ়ীয়ে মাধৱদেৱক খাবলৈ একো নথকাত ঢেকীয়া শাকেৰে ভাত বনাই দিছিল। আৰু তেনেকৈ ঢেকীয়াখোৱা বৰনামঘৰৰ প্ৰতিষ্ঠা হ'ল বুলি জনা যায়। ভকত বৈষ্ণৱসকলে নামঘৰৰ দিনে নিশাই হৰিনাম শ্ৰৱণ কীৰ্তন কৰি থকাৰ পৰিৱেশ অতিকেই মনোমোহা। যথাস্থানত চাকি বন্তি জ্বলাই আমি নামঘৰৰ ভিতৰতে বহিলোঁ আৰু মাহ প্ৰসাদ গ্ৰহণ কৰিলোঁ। মাহ প্ৰসাদ লোৱাৰ পিছত আমি নামঘৰৰ চাৰিওফালে প্ৰদৰ্শন কৰিলোঁ আৰু নামঘৰৰ দাঁতি কাষত লাগি থকা দোকান পোহাৰবোৰ অলপ চাই ঘৰলৈ গুচি আহিলোঁ।